সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। SSGD যিসকলে এক্সাম দিছে আৰু যাৰ এক্সাম নেকি আহি আছে তেওঁলোকে ভালকৈ পঢ়ক এইকেইদিন। আৰু যাৰ নেকি এক্সাম শেষ হৈ গ'ল, তেওঁলোকে ৰানিং যদি এক্সাম ভাল হৈছে বা বেয়া হৈছে যিয়ে নহওক, আপোনালোকে ৰানিঙৰ কাৰণে প্ৰেক্টিছ কৰি দিয়ক। কাৰণ অসম পুলিচৰো বা অসমৰ বিভিন্ন বিভাগত পষ্ট ওলাইছে, তো আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক। মেইন কথাটো হ'ল যে মোক বহুতে মেছেজ কৰি সুধি আছে যে দাদা কি আপুনি CRPF এতিয়া CRPFত জইন কৰিব নেকি? আচলতে কথাটো এনেকুৱা নহয়। আৰু তাৰ আগতে মই কৈ থওঁ যে মোৰ যিটো 2018 চনত কেছ কৰা যিটো এপইণ্টমেণ্ট আহিছে সেইটো CRPFত আহিছে। কিন্তু তেতিয়া হোৱাটো ভাল আছিলে, কিন্তু এতিয়া মোৰ CRPFত এৰি যাব মন নাই। কাৰণ CRPFত গোটেইখিনি হৈ গ'ল আৰু তাতে CRPFত অলপ ভালো লাগে। CRPF বুলি বেয়া বুলি কোৱা নাই, CRPFো ভাল হয়, কিন্তু তুলনামূলকভাৱে CRPFত অকণমান ভাল হয় আৰু। তো সেইবাবে তাতে ইমানখিনি ট্ৰেইনিঙো একমাহ হৈ গ'ল প্ৰায় আমাৰ, সেইবাবে এৰি যাব মন নাই আৰু বহুতে আৰু এটা কথা সুধি আছে যে আগতে যাৰ আছিলে 2018 চনত যোনে দিছিলে তেওঁলোকে বিশেষকৈ কমেণ্ট কৰি সুধি আছে যে তেওঁলোকৰ মাৰ্কছ আছিলে কিন্তু তেওঁলোকে কেছ কৰা নাই, তেওঁলোকৰ নাম আহিব নেকি? আচলতে কথাটো তেনেকুৱা নহয়। যোনে কেছ কৰিছে আৰু কেছত জিকিব লাগিব তেতিয়াহে নাম আহিব আপোনালোকৰ। আৰু আপোনালোকে তেতিয়াই কেছ কৰিব লাগিছিল, এতিয়াতো বহুত দিনেই হ'ল। তথাপিও আপোনালোকে এডভকেটৰ লগত কথা পাতি চাওক, আপোনালোকৰ হাইকোৰ্টৰ এডভকেটৰ লগত কথা পাতি চাওক, নহ'লে বেলেগ এডভকেটৰ লগত কথা পাতি চাওক। তাৰপিছত আপোনালোকে ডিচিশ্যনটো ল'ব যে কেছ কৰা ভাল হ'বনে নহ'ব। আপোনালোকে গম পালে কথাটো যে মই CRPF এৰি নাযাওঁ, CRPFতে থাকিম। পিছত যদি বেলেগ কিবা ডাঙৰ পষ্ট বেলেগ যদি ডাঙৰ চাকৰি পোৱা যায় তেতিয়া কথাটো বেলেগ, চিন্তা কৰি চাম ভালকৈ আৰু এক্সামটো দি যাম। তো আপোনালোকেও SSC যদি এক্সাম হৈ গ'ল তো আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক। আৰু তাৰ বাহিৰেও যদি কিবা অসমৰ যিকোনো বিভাগতে এপ্লাই কৰিছে, আপোনালোকে পুলিচ হওক বা ফৰেষ্টৰ হওক, এইবিলাক ৰানিং আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক ভালকৈ। তো আৰু যাৰ এক্সাম আহি আছে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰক। তো ভিডিঅ'টো এইটোৱে আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।